हेलो एवरीवन नमस्कार अस्सलाम वालेकुम मोर चेनेলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ এটা খুব টেষ্টি সুইট ডিশ আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু আগতে সকলোতো জানেই আমাৰ ৰমজান মাহ চলি আছে ৰমজান মাহ বুলি ক'লে আমাৰ এটা সুইট ডিশ সদায় থাকে মানে যেহেতু গোটেই দিনটো ৰোজা ধৰা হয় আৰু সেই কাৰণে আমি গ্যাসৰো প্ৰবলেম থাকে কাৰোবাৰ প্ৰবলেম আমনি কৰে বেছিকৈ তেল চেল বা ভজা পোৰা এইবিলাক খোৱাতকৈ আমি সদায় প্ৰথমে এটা সুইট ডিশে আমি আৰম্ভণি কৰোঁ বা বিসমিল্লা কৰোঁ সেইকাৰণে সদায় সুইট ডিশ এটা আমাৰ বনোৱা হয় আজি ভাবিলোঁ যিহেতু এতিয়া ৱাটাৰমেলনৰ সিজন হয় চবৰে ঘৰত ৱাটাৰমেলন এভেইলেবল এতিয়া থাকে গতিকে কালি ৱাটাৰমেলন আনিছিলে আৰু একচুৱেলি ৱাটাৰমেলন আনিলে কি হয় ন আমি ৱাটাৰমেলন জুচ বনাই খাওঁ বা শেক বনাই খাওঁ এইটোতো কমন হয় চবে খায় আৰু সেইটো খাবলৈ হ'লে আমি সদায় ৰঙা যোনটো অংশ ৰেড কালাৰ পাৰ্টটো আমি কাটি পেলাই সেইখিনি আমি ব্যৱহাৰ কৰোঁ আৰু বাকলিটোৰ লগতে যিটো হোৱাইট কালাৰ পাৰ্ট থাকে সেই পাৰ্টটো আমি কোনোবাই ব্যৱহাৰ কৰে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি কোনোবাই হয়তো পেলাইও দিব পাৰে কিন্তু তাৰে আচলতে মই কেতিয়াও সেইটো বগা অংশটো হোৱাইট কালাৰ পাৰ্টটো কেতিয়াও মই পেলাই নিদিওঁ আজি সেইটোৱে মই এটা সুইট ডিশ বনাম সেইটোৰে আপোনালোকে ক্ষীৰ বনাব পাৰে হালুৱাও বনাব পাৰে আজি মই বনাম হালুৱা গতিকে আপোনালোকে আশা কৰিলে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু সুইট ডিশটো ট্ৰাই কৰি চাব খুব টেষ্টি হয় এয়া এতিয়া মই আহিলোঁ পাকঘৰলৈ মোৰ ভণ্টিৰ নিচিনা আমাৰ ঘৰতে থাকে তাই কাটি তাই বেলেগ ভাগ কৰিলে এতিয়া তাৰপাছত বগা অংশটোৰ পৰা কাটিছে বাকলিখিনি কাটিছে তাৰপাছত এতিয়া মই এয়া সৰুকৈ কাটি মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰিবলৈ ৰেডি কৰি লৈছোঁ সৰু বাটিটোত ভৰাই লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰিম আপোনালোকে পিহনাটো মাৰিব পাৰে পিহনাত মাৰিলেও ভালে হয় কিন্তু মই মিক্সাৰ গ্ৰাইণ্ডাৰতে মাৰি দিছোঁ এয়া পেষ্ট টাইপত ৰেডি হৈ গ'ল এতিয়া এইখিনি ৰেডি হৈ গ'ল এতিয়া এফালে পাতি লৈছোঁ আপোনালোকে যিহত বনাব মই চচটো সৰু চচ এটাতে পাতিছোঁ ইয়াত দিছোঁ এতিয়া অলপ এড কৰিছোঁ তেল অইল ৰিফাইন অইলটো এড কৰিছোঁ তাৰপাছতে এতিয়া দিম অলপ অন্নপূৰ্ণা ঘি দিম এতিয়া আপোনালোকে চাই থাকক অন্নপূৰ্ণা ঘি দিলোঁ তাৰপাছত এতিয়া অকণমান কালাৰৰ কাৰণে চেনি এড কৰিছোঁ কালাৰটো অকণ উঠিব সেইকাৰণে চেনি এড কৰিছোঁ তাৰপাছতে হৈ গ'ল এয়া কালাৰ উঠিলে দেখিছে আপোনালোকে তাৰপাছত এতিয়া এড কৰিছোঁ 2 টেবল স্পুন চুজি আৰু অলপ বেচন তাৰপাছতে দেখিছে আপোনালোকে কালাৰটো ইমান ধুনীয়া উঠিলে এতিয়া মই মিলাই দিছোঁ পেষ্টখিনি যিখিনি ৰেডি কৰি লৈছিলোঁ তাৰপাছতে এইফালে বাদাম কাজু খিচমিচ আৰু ইলাচি এনেকৈ গ্ৰাইণ্ডাৰত মাৰি গুড়ি কৰি ৰেডি কৰি ৰাখিছিলোঁ সেইখিনিও এতিয়া মিলাই দিলোঁ তাৰপাছতে এতিয়া এড কৰিছোঁ ইয়াত অলপ চেনি চুগাৰ আপুনি যেনেকৈ যিমান ধৰণে চেনি খায় সেই পৰিমাণে দিলেই হ'ল চেনি এড কৰিছোঁ তাৰপাছতে এইখিনি মিক্স কৰি এতিয়া অলপ দিছোঁ গাখীৰ আমুল তাজা গাখীৰ অলপ এড কৰিছোঁ এয়া প্ৰায় ৰেডি হৈ গৈছে এইখিনিতে এটা কথা কওঁ আপোনালোকক চুজি আৰু বেচন যে মই এড কৰিছোঁ কোনোবাই হয়তো ভাবিব পাৰে যেনেকৈ গাজৰ হালৱাত আমি চুজি আৰু বেচন এড কৰিলে খাই ভাল নালাগিব বুলি ভাবোঁ পিয়ৰ গাজৰত বনাব বিচাৰোঁ কিন্তু ইয়াৰ ক্ষেত্ৰত কথাটো বেলেগ চুজি আৰু বেচন আমি এইটো কাৰণেই এড কৰিব লাগে কাৰণ পানীটো শুহি ল'বৰ কাৰণে যিহেতু আমি চবেই জানো ৱাটাৰমেলনত পানী বহুত বেছি থাকে এয়া এতিয়া আমাৰ ৱাটাৰমেলনৰ হালৱা ৰেডি টু ইট হৈ গ'ল এতিয়া গাৰ্নিছ কৰি আপোনালোকে ধুনীয়াকৈ খাব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং